হেল্ল' বন্ধুসকল, আজি আমি বহুত দিনৰ মূৰত লগ হৈছোঁ এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিবলৈ। যিখন চিনেমা এতিয়া বহুত ট্ৰেণ্ডিঙত আছে, ব্ৰহ্মাস্ত্ৰ। চবে চাগে চাইছে অলৰেডি। ব্ৰহ্মাস্ত্ৰৰ ওপৰত আমি অলপ কথা পাতিব খুজিম। ব্ৰহ্মাস্ত্ৰ পাৰ্ট 1 আৰু নতুন পাৰ্ট 2 পাৰ্ট 3 ওপৰত তেওঁলোকৰ কি কি মানে পচিবিলিটি আছে, কোন কোন আহিব, কি কি মানে হ'ব পাৰে, মানে আমি সেইবোৰৰ ওপৰত এটা আলোচনা কৰিম। মানে চবে নিজৰ নিজৰ এটা পচিবিলিটি ক'ব, অলপ জ্ঞান পাতিব ইয়াত। ঠিক আছে, তেতিয়াহ'লে আমি ষ্টাৰ্ট দিছোঁ দেৱাশিসৰ পৰা। ऐसे डेंजरस सिचुएशन में मैं ऑटोमेटिकली आगे कैसे आ जाता हूँ। ঠিক আছে, আমি ষ্টাৰ্ট দিছোঁ মানসৰ পৰা। Just wait. হাঁহি মানে ন দেৱাইছে দেখিলে হাঁহি উঠে। বাকী কি দেৱাইছে যেনেকে তেনেকে হাঁহিটো ৰখাই থাকে যে মোৰ এইটো দেখিলে মোৰ হাঁহি আহিছে। টিপি ধৰি ৰাখে। এই টিপি থাকে যে মুখখন মানে এনেকে ফুলি যায়, মানে টিপি হাঁহিটো জমা হৈ যায় মোৰ। এইটো দেখিলে আমি যোৱাটো দেওবাৰে চাব গৈছিলো নেকি ন ব্ৰহ্মাস্ত্ৰ একেলগে, মৰিগাঁও ৰয়েল চিনেমাত। যোৱাটো দেওবাৰে আছিলে ন, বহুত মানুহ হৈছিলে। হাউচফুল আছিলে, হাউচফুলে, মানে এটা চিটো মানে খালী নাছিলে। ব্ৰহ্মাস্ত্ৰটো বহুত দিনৰ পাছত আহিব, ইমান জল্দি নাহে, এতিয়ালৈকে প্লেনে হোৱা নাই। এইফালে দেৱ আৰু অমৃতাটো দীপিকা হ'ল বুলি আমি ৰিভিল কৰি দিলে, কিন্তু দেৱটো কোন হয় এতিয়াও ৰিভিল কৰা নাই। ৰণবীৰ সিং হ'ব লাগে, আৰু কিছুমানে কৈ আছে ঋতিক ৰোশন হ'ব। মইতো বিচাৰো ৰণবীৰ সিঙে হ'ব লাগে মোৰ মতে। ৰণবীৰ সিঙে হ'ব লাগে, মই বিচাৰো মানে একচুৱেলি কাপোৰটো মিলিব, ৰোলটো মিলিব, ফিজিকটো মিলিব, তাৰ লগত ধুনীয়াকে মানে শ্বুট কৰিব। এক্টিঙো মানে বেয়া নকৰে, ভালে কৰে। কিন্তু তাৰ আগতে এতিয়া মানে ফেন্স বিলাকে ডিমাণ্ড যিটো কৰি আছে যে শ্বাহৰুখ খানৰ হিৰো হিচাপে লৈ এখন কেৰেক্টাৰটো ওপৰত মানে লৈ পেলাই এখন চিনেমা বনাব লাগে। এতিয়া আয়ান মুখাৰ্জীয়ে কৈছে যে জল শক্তি আৰু বানাৰ ৰাস্তা লৈ পেলাই দুখন বেলেগ বেলেগ হিন্দী ফিল্ম বনাব পাৰে তেনেকে। আৰু শ্বাহৰুখ খানৰ যিটো সেই কেৰেক্টাৰটো আছিলে, সেইটো যিটো মোহন ভাৰ্গৱ এইটো স্বদেশৰ যিটো কেৰেক্টাৰ আছিলে, সেইটো নামটো একে ৰাখিছে। তাতো চাইণ্টিষ্ট আছিলে, ইয়াতো চাইণ্টিষ্টে থাকে। পাৰ্ট 1টো বনাওঁতে ইমান টাইম লাগিলে, পাৰ্ট 2 বনাওঁতেও নাজানো তাতকৈ বেছি টাইম লাগিব পাৰে। আৰু সেইটোৱে চাই পেলাই ইমান বছৰ লাগিলে, কিন্তু চিনেমাখন ইমানো ঠিক নাছিলে। কিন্তু যিমান হিচাপে VFX ডিজাইনৰ ওপৰতে চাগে অলপ টাইম লাগিলে। VFX ভাল বনাইছে, ন ডাউট ভাল বনাইছে, কিন্তু যিমান টাইম লাগিছে ন এতিয়া তাতকে কিন্তু ভাল চিনেমাও আছে আমাৰ বলিউডত। VFX তাতকে ভাল চিনেমাও আছে। এতিয়া যদি ৰাৱণখনে চাওঁ, ৰাৱণখনৰ VFX বহুত ভাল আছে। তাৰপাছত এতিয়া যিজন শ্বাহৰুখ খানৰ ফেনখনতটো অলপ বেলেগ টাইপৰ VFX আছে ন। সেইটো হয়। আৰু মই এটা কাহিনী শুনিছিলো যে যিখন কিতাপৰ ওপৰত এইখন যিটো বনোৱা হৈছে ন, তাৰ কেৰেক্টাৰ নাম চাম কিবা কিবি চব বেলেগ আছিলে। মানে পিছত এইবিলাক মাজতে মানে বহুত সলনি কৰিছে। মানে তাক প্ৰথম যেনেকে বনাইছিল, মানে মাজত চব সলাই দিলে। মানে তো এইবিলাকতো মানে অলপ টাইম ৱেষ্ট হৈছে চাগে। একচুৱেলি 10 বছৰ চাগে অলপ টাইম ৱেষ্ট বেছি হৈছে। প্ৰব্লেম কৰিলে, বাট এইটো এক্সপিৰিয়েঞ্চে সিহঁতক ছেকেণ্ডখন অলপ সোনকালে বনাবলৈ সহায় কৰিব। চিনেমাখন এনে ভাল মানে বস্তু কি আছিলে, প্ৰথমটো VFXটো ক'বই লাগিব। তাৰপিছত আৰু গান কেইটা বহুত ভাল আছিলে, আৰু মানে তাত মাল্টি ষ্টাৰ দেখাবলৈ পোৱা যায়, আৰু মাল্টি ষ্টাৰ এপিয়াৰেন্স দেখিবলৈ পোৱা যায়। সেইটো অলপ ভাল লাগিল। মানে কেমিঅ কেইটাও ভাল লাগিল। মানে কেমিঅ কেইটাও ভাল আছিলে। অমিতাভ বচ্চনক বহুত দিনৰ মূৰত দেখিলো, শ্বাহৰুখ খানকতো বহুত দিনৰ মূৰত দেখিবলৈ পালো বুলিয়ে ক'ব পাৰিব। শ্বাহৰুখ খানৰ বানৰ ৰাস্তা সেইখিনি চিনটো ভাল লাগে। তাৰপিছত আৰু নাগাৰ্জুনৰ যিটো আছিলে নন্দী অস্ত্ৰ, সেইটো সেই চিনটো বহুত ভাল।
হয় সেইটো ভাল এই যে ট্ৰাকখনৰ লগত যে কলাইড কৰে যে ন ই সেইটো ইফালে হেঁচি থাকে আৰু ইফালে মানে ব্লু কালাৰত মানে হেৰি এটা দেখায় ন তো এই চিনটো ভাল লাগে মানে এইটো মজা দেখাইছে কিন্তু এটা কনচেপ্ট বেয়া লাগিলে দেই মানে ইহঁতৰ ইমান পাৱাৰফুল পাৱাৰ আছে আৰু বন্দুকৰ গুলীকেইটা দিয়ে মৰি থাকিবি ছুপাৰ হিউমেন ন তথাপিও অলপ অলপ দেখাব লাগিছে যে অলপ ডিফেন্স চিফেন্স আছে মানে অকল গুলী এটা দিয়ে মৰিব পাৰে হ'ব নালাগিছিল পাৰ্ট টুত চাগে মে বি অলপ পাষ্টৰ কথা দেখাব মানে শ্বাহৰুখ খানৰ চাইণ্টিষ্টৰ আগৰ য়াং টাইমখিনি তাৰ কেনেকুৱা আছিলে সি কিহৰ পৰা ৰিচাৰ্চ মানে একচুৱেলি ছেকেণ্ড পাৰ্টখন যিহেতু পাষ্টৰ ওপৰত হ'ব ৰাইট মানে ৰণবীৰ সিঙৰ বাপেক দেৱৰ ওপৰত আৰু মাক অমৃতাৰ ওপৰত চ' সেইখিনি সময়ত মানে মেবি শ্বাহৰুখ খানৰো এটা মানে ভাল ইম্পৰ্টেণ্ট ৰোল দেখাব পাৰে মানে বিকজ সিও সেই পাষ্টৰ ইহঁতৰ লগত কেনেকে লিংক হ'ল তাইতো ব্ৰহ্মাস্ত্ৰ এটা পাৰ্ট আছে ৰাইট ব্ৰহ্মাঞ্চখন দেখাব পাৰে ব্ৰহ্মাঞ্চখন কেনেকে ইহঁত সেইখিনি সময়ত ব্ৰহ্মাঞ্চটো কেনেকুৱা আছিল সেইখিনি সময়ত ব্ৰহ্মাঞ্চ কেনেকুৱা আছিল শ্বাহৰুখ খান কেনেকুৱা মানে আছিল সি কেনেকে চাইণ্টিষ্ট আৰু মানে এইখিনি মানে লিংক কৰাই দিব পাৰে এটা ষ্টৰীতে কেনেকে চব ৱেপনবোৰ যে কেনেকে সি একুৱাৰ কৰিলে মানে ন তাততো বহুত মাল্টিপল ৱেপনছ আছিলে ন কবচো আছিলে বহুত ৱেপনছ কেনেকে একুৱাৰ কৰিলে আৰু কিয় মানে সি সিহঁতৰ এগেইনষ্টত মানে কি কয় যাব লগা পৰিলে মানে আৰু জেনেৰেলি আমি যিমান দেখিছো এটা মানুহৰ তাত এতিয়ালৈকে এটাই ৱেপন আছে মানে এটাই মানে অস্ত্ৰ আছে হয়নে মানে মাল্টি কমেই দেখিছো হয় অফেন্সিভ বা ডিফেন্সিভ কিবা এটাই আছে এটাই থাকে এটা চিল টাইপৰ আছে ছোৱালীজনী এটা চিল টাইপৰ এটা আছিলে গজাস্ত্ৰ নে কি আছিলে এটা নাগৰ টাইপৰ যে বান মাৰে যে ধনু নাগাস্ত্ৰ এইটো আছিলে এটাই প্ৰায় দেখিছো এতিয়া দেৱে কেনেকে মানে একোৱাৰ কৰিলে সেইটো ষ্টৰী এটা থাকিব এনে ছেকেণ্ড পাৰ্টত এনে পটেনচিয়েল কিন্তু বহুত বেছি আছে কাৰণ চা এতিয়া দেৱ আৰু অমৃতাৰ যিটো ষ্টৰী আছে সেই ষ্টৰীটো ডেফিনেটলি দেখাব তাৰ লগতে এতিয়া শ্বাহৰুখ খানে সেই অস্ত্ৰটো কেনেকে পালে পাৱাৰটো কেনেকে পালে আৰু তাৰ কি ৰোল আছিল লাষ্ট ফাইটখনত এইবিলাক দেখাব পাৰে নাগাৰ্জুন সেনেকে দেখাব পাৰে আৰু তাৰ লগতে অমিতাভ বচ্চন এতিয়া চবতছে ডাঙৰ গুৰু হয় নে নাই গোটেই ব্ৰহ্মাণ্ড তেতিয়া সি ইয়াং আছিলে তেতিয়া সি প্ৰথম আহিছিলে তাৰ পৰা সি কেনেকে মানে গুৰু হলগে তাৰ গুৰু লেভেলত পাইছে আমাৰ এই গোটেই ষ্টৰী দেখাব মেবি দেৱ আৰু অমৃতাৰ যিটো মানে এই ফাইটটো আৰু দেৱ যে মানে বেয়া ফালে গৈ আছে তাৰ পৰা এইটো ল'ব লাগে এই মাষ্টাৰ মাইণ্ডটো চাগে ইয়াৰে আছিলে চাগে যে অমৃতাক মানে পঠিওৱা পেলাই এইটো হৰুৱা ব্ৰহ্মাস্ত্ৰ ভাগ কৰি দিয়া তেতিয়াবা সি মানে প্লেন কৰিছিল যাতে এনেকে কৰি ৰখাব পাৰিব আৰু তেতিয়াবা চবেই মানে তেনেকুৱা ষ্টৰী থাকিব পাৰে অলপ মাষ্টাৰ মাইণ্ড নিচিনা অলপ এক্সপ্ল'ৰ কৰিবলৈ বহুত আছে মানে পাষ্টত এটা আৰু এটা কথা জানো না আৰু ইয়াৰ থাৰ্ড পাৰ্টটো চাগে কাৰেণ্ট ইভেন্টৰ ওপৰত আকৌ আহিব বেক আহিব কাৰণ এতিয়াতো দেৱ আহি গ'ল ন তো দেৱে আৰু এতিয়া ৰণবীৰ কাপুৰ কি কৰিব এইটো চাগে থাৰ্ড পাৰ্টত মানে ফাইট চাইট কি পাৰ্ট ওৱানৰ মানে টাইমলাইনটো মানে এনেকুৱা বুলি কৈছে যে সেই মহাভাৰতৰ দিনৰ পৰা আৰু কাৰেণ্ট যিটো আমাৰ ডেট চলি আছে তাৰ মাজৰখিনি টাইমলাইন বোলে আগৰ একদম পাষ্ট আৰু প্ৰেজেন্টৰ সেইখিনিৰ মাজত যিখিনি মানে চলি আছে ষ্ট্ৰাগল এখন ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ প্ৰথম মুভি আছিলে গম পাও নে মানে দুইটা একেলগে এপিয়াৰ কৰা কিন্তু মুভিখন চাই পেলাই মানে এটা ইমোচনেল মানে এটাচমেন্ট নাহিল মানে মোৰ নাহিলে মানে RRR চালো KGF চালো যিটো মানে এটা মানে ইমোচনেল এটাচমেন্ট ৰখি গ'ল মানে চাইও মানে মোৰ কিবা এটা মানে ফিল এটা আহে মানে কিন্তু এইখন মানে চালো ভাল লাগিল VFX-টোৰ কাৰণে মনত থাকিব আৰু ইয়াত মানে কিয় হ'ল এইটো যিটো হেৰি আলিয়া ভাটৰ কেৰেক্টাৰটো আছিলে কেৰেক্টাৰটোৰ বিষয়ে আমি একো কথা নিশিকিম যিটো ৰণবীৰ সিঙৰ কেৰেক্টাৰ ৰণবীৰ কাপুৰৰ যিটো কেৰেক্টাৰ আছিলে তাত এতিয়া আমি গম পাওঁ কি কেনেকে আছিলে কি পৰ্যায় কিন্তু আলিয়া ভাটৰ কথা আমি একোৱে গম নাপাওঁ তাইৰ ঘৰ ক'ত হয় কি কৰে একোৱে গম নাপাওঁ নামটোহে গম পাওঁ তাই হিষ্ট্ৰী একো নেদেখায় তাই জাষ্ট য'তেৰ পৰা ওলাই তাৰ পৰা ফিউচাৰ মানে কাৰেণ্টটোৱে দেখায় তাই ক'পা আহিছে কি কৰিছে কি নাই এইবিলাক নেদেখায় এতিয়া ছেকেণ্ড পাৰ্টটো তাইৰো কথা অলপ বেকগ্ৰাউণ্ড দেখাব পাৰে বা এনেকুৱাও হ'ব পাৰে ধৰা তাইও চাগে এটা কিবা লিংকেজ থাকিব পাৰে শিৱা এতিয়া যেতিয়া ব্ৰহ্মাণ্ডৰ ওচৰত যে গৈছে তাইকটো তাত লৈ যোৱাটো তাইয়ে হেল্প কৰিলে এনেকুৱা হ'ব পাৰে অমিতাভ বচ্চনে তাইক পঠাই দিছিলে আৰু যেতিয়ালৈকে আৰু তাইক নোপোৱালৈকে শিৱাৰ এই পাৱাৰটো মানে আহাও নাছিল মানে সেই পাৱাৰ দেখি ফিলে কৰা নাছিলে তাইক লগ পোৱাৰ পিছতে এইটো মানে ষ্টাৰ্ট হোৱা নিচিনা টাইপৰ হয় ন চ' মেবি অমিতাভ বচ্চন কিবা প্লেনে আছিলে যে তাইক আৰু এনেকুৱা টাইপৰ দেখাব পাৰে যেতিয়া সেই শিৱা জন্ম হৈছিলে শিৱা জন্ম হোৱাৰ কাৰণে চাগে অমৃতা আৰু দেৱৰ মাজত কিবা কাজিয়া হৈছিলে এনেকুৱা হ'ব পাৰে
আৰু দেখাই ন সেই গোটেই আইলেণ্ডটোৰ ওপৰত যে অমিতা আৰু দেৱ ফাইট কৰি থাকে ন, যেতিয়া ব্ৰহ্মাস্ত্ৰ যে তিন টুকুৰা কৰি যে ফাইট হৈ থাকে, জাষ্ট এটা এপিয়াৰেঞ্চ দেখায় মানে। তাৰপিছত গোটেই ডুবি গ'ল মানে, সাগৰৰ তলত মানে ডুবি গ'ল মানে। সেইখিনি বস্তু চাগে দেখাব পাৰে পাৰ্ট 3 বা পাৰ্ট 2। সেই বস্তু নেদেখালে, জাষ্ট ঝলক এটা দেখাই থৈ গ'ল মানে। জাষ্ট সিহঁতে ফাইট কৰি আছিলে, জুই আৰু পানীৰ চাগে ফাইট আছিলে নেকি, সেইটো অলপ চাগে দেখাব কি ফাইট হৈছিলে একচুৱেলি। সেই ফাইটটো কিন্তু অলপ চাবলৈ কিন্তু অলপ ভাল লাগিব, ইণ্টাৰেষ্টিং লাগিব। মানে এতিয়ালৈকে আমি দুটা পাৱাৰ থকা মানুহৰ মানে 1v1 ফাইট দেখাই নাই ভালকে, মানে একদম বছ বেটেল টাইপ এটা দেখা নাই। দুটা এৰ আছিলে বাট মানে অলপ ইনডাইৰেক্টলি দেখিছো, একদম ডাইৰেক্ট আমনা সামনা হোৱা মানে কমে দেখিছো। ঠিকে আছে। খালি এটা বস্তু বহুত বেয়া লাগিলে, স্কাৰলেট উইচৰ পাৱাৰটো মই এতিয়াও বুজি নাপালো, এইটো কিবা অস্ত্ৰ নে জাষ্ট পাৱাৰ নে কি? মাইণ্ড কন্ট্ৰল কৰি তাইৰ বেকগ্ৰাউণ্ডটো ইমান একো দেখুৱা নাই। তাই কিয় ইমান মানে এইটো লাগে, তাই কি মানে আছে পাৰ্চনেল, একো দেখুৱা নাই। তাই সিহঁতে পঠিয়াইছিলে চাগে, দেৱে পঠিয়াইছে বস্তুবোৰ, পঠিয়াইছে মানে তাইৰো কিবা এটাতো থাকিব ন। তাই ইমান মানে তাই মৰি পেলাই মানে মৰিবলৈ ৰেডি এইটো কামৰ কাৰণে, কিয়? আৰু এই মুনি ৰয় মানে এইটো প্ৰথম, তাইও এখন খাস চিনেমা বোলে য'ত তাই নিগেটিভ কেৰেক্টাৰ শ্ব' কৰা হৈছে। মুনি ৰয় মানুহে মানে গোটেই সেই টুইটাৰ লিখি আছে, সস্তা স্কাৰলেট উইচ, ইণ্ডিয়ান ভাৰ্চন অফ স্কাৰলেট উইচ। তাইটো মানে একদম একদম স্কাৰলেট উইচ টাইপৰ লাগে, একদম বনাইছে স্কাৰলেট উইচে। আৰু কিছুমান বস্তু মানে সেই চিনেমাখন আৰু কৰিব পাৰিলেহেঁতেন। এতিয়া এই চিনেমাখনত ইণ্ডিয়ান মাইথলজিৰ ওপৰত বহুত কিবা কিবি দেখাব পাৰিলেহেঁতেন। এতিয়া মানে ষ্টৰিটো চিম্পল আছে, ইণ্ডিয়াৰ লগত পটেনচিয়েল বহুত আছে। এতিয়া চিনেমাখনত মানে ইণ্ডিয়াৰ লগত একো ইমান ৰিলেটেড নাই টাইপ হ'ব পাৰে। অকল ব্ৰহ্মাস্ত্ৰ এনেকে নামটো দিছে, বাকীতো একো ৰিলেশ্যন নাই। যেতিয়া এই আলিয়া ভট্টক লগ কৰিব যায়, কালিৰ পূজা হৈ থাকে, মই ভাবিছো সেই পূজাৰ লগত কিবা সম্পৰ্ক দেখাব চাগে, যেতিয়া মূৰ্তিটো দেখায়, কিন্তু একো নাই, অকল এনেই বেকগ্ৰাউণ্ডৰ কিন্তু সেনেকে কিবা কিবি দেখাব পাৰিলেহেঁতেন। ধৰ পূজাতে এতিয়া পূজাৰ লৈ পেলাই কালি মাৰ পৰা ইনস্পায়াৰ হৈ কিবা শিকি, আৰু শিকাটো তাৰ অলপ ষ্ট্ৰাগল দেখাব লাগিছিল। মানে শিকাটো অলপ সি ট্ৰেইনিং কৰিছে, এই গানটোতে দেখাই অলপ দেৱা গানটো দেখাই ন, সি অলপ ট্ৰেইনিং কৰে, অলপ মানে কষ্ট কৰি পেলাই সি প্ৰথম পাৰা নাই কৰিছে, তাতে মানে আমাৰো ফিল হ'ল তেনেও মানে ই মানে কষ্ট কৰি পাইছে, তেনেকুৱা মানে এটা মানে এটা আহে মানে। সেই ট্ৰেডিংটো কিবা মানে ফাষ্ট ফৰৱাৰ্ড নিচিনা হৈ গ'ল, ফটককে কি মানে এটা গানতে মানে গোটেইটো ফৰৱাৰ্ড সি অমিতাভ বচ্চনে তাৰ পাৱাৰটো গম পালে যে তাৰ এইটো মানে তাৰ মানে এইটোৱে মানে তাৰ কিটো মানে, তো তাৰ পিছৰ পৰা গানটোতে মানে সি ট্ৰেইনিংও কৰে, সি দুবাৰমান ফেইল হ'ল, 8 নম্বৰৰ পৰা সি একদম প্ৰ হৈ গ'ল। আলিয়া ভাট বোলে দেৱাশিষ ছেকেণ্ড পাৰ্টত ৰিভিল কৰিলে আলিয়া ভাট বোলে গুৰুজীৰ জীয়েক। হ'ব পাৰে দেই, এনেকুৱা হলে ভাল লাগিব। আৰু যিটো পাৱাৰৰ কথা কৈ আছো, পাৱাৰটো এনেকুৱাও হ'ব পাৰে যে ৰণবীৰ কাপুৰৰ যিটো কেৰেক্টাৰ আছে শিৱাৰ আমি ফুল পটেনচিয়েল এতিয়ালৈকে দেখা নাই, আৰু বহুত কিবা কিবি পাৱাৰ আছে বুলি সি এতিয়ালৈকে গমেই পোৱা নাই, শিকিহে আছে, এনেকুৱা হ'ব পাৰে। বাকী চবৰে নিজৰ অস্ত্ৰ এটা থাকে, আৰু সি নিজে অস্ত্ৰ হয় ন, সেইটোৱে অকল তাৰ জুইয়ে যে ফায়াৰ পাৱাৰে থাকিব সেইটো কথা নাই, আৰু বেলেগ বেলেগ পাৱাৰ পিছত বোলে সি গম পালে, নেক্সট পাৰ্টৰ আৰু কেইটামান পাৱাৰ গম পালে, নেক্সট পাৰ্টৰ পাৱাৰ গম পালে, এনেকুৱাও হ'ব পাৰে। সেইকাৰণে চাগে এনেকুৱা ফাৰ্ষ্ট পাৰ্ট কৰি দিব, এনেকুৱা হ'ব। ফাৰ্ষ্ট পাৰ্টত এইটো মাষ্টাৰ কৰিলে, নেক্সট পাৰ্টত তাৰ এটা যেতিয়া তাৰ নেক্সট পাৰ্ট আহিব মানে, নট ছেকেণ্ডখন নহয় চাগে, থাৰ্ডখনত সি মেবি আৰু দুটা এটা অস্ত্ৰ শিকিব, সেইটো মানে আইডিয়াটো মই ক'ব পাৰিছো। আম্ব্ৰেলা একাডেমি থাকে ন, আম্ব্ৰেলা একাডেমিত এটা কেৰেক্টাৰ এটা থাকে, সি তাৰ পাৱাৰটো থাকে যে সি মৰা মানুহক ভূতকেইটা দেখা। ফাৰ্ষ্ট চিজনটোত সি সেইকেইটা সেনেকেই থাকে, সি একো মানে ইউজ কৰিব নোৱাৰে, মৰা মানুহকেইটাৰ লগত কথা পাতিব পাৰে মানে। তাৰপাছত সি লাহে লাহে গম পায় যে ছেকেণ্ড চিজনৰ স্পইলাৰ দেই, ছেকেণ্ড চিজনত গম পায় যে সি মৰা মানুহকেইটা অকল কথা পতাই নহয়, মৰা মানুহকেইটা পাৱাৰো ইউজ কৰিব পাৰে, সিহঁতৰ যি চুপাৰ পাৱাৰ আছে সেইকেইটাও ইউজ কৰিব পাৰে। তাৰপিছত থাৰ্ড চিজনত গম পায় যে সি মৰিলেও সি ভূতৰ তাত গৈ পেলাই সেই দুনিয়াখনত গৈ আকৌ ঘূৰি আহিব পাৰে, সি মানে নমৰে। সেই এনেকে পাৱাৰটো এতিয়া প্ৰথম চিজনত অলপ দেখাইছিল, কিন্তু লাষ্টৰ চিজনত এনেকুৱা হৈ গৈছে মানে সিহে বেছি পাৱাৰফুল বাকী। সি বেলেগ মানুহকো, মৰা মানুহকো লৈ আহিব পাৰে, এনেকুৱা নিচিনা পাৱাৰ সি কেতিয়াও গমেই পোৱা নাই। সি খালি আগতে মানে সি বহুতবাৰ মৰিছে, কিন্তু সি ঘূৰি ঘূৰি আহে ন, কাৰণে সি গম নাপায় মৰিছে। সেনেকুৱা ইয়াতো যদি দেখা পালে। আৰু ইয়াত শিৱাৰ কেৰেক্টাৰটো মানে অকমান মোৰ হেৰি পটাৰ আৰু ভলডেমৰ্টৰ দেৱ আৰু শিৱাৰ কাহিনীটো মানে ইহঁতৰ অকমান ৰিলেশ্যন থকা নিচিনা লাগে। মানে ইয়াতে কেনেকুৱা হেৰি পটাৰ কেনেকুৱা আছিল, তাত মানে সি আইডাৰ সি ভাল হৈ যাব পাৰে, নহ'লে বেয়া হৈ যাব পাৰে, সি মানে মাজত আছিল, আৰু তাৰ ওপৰত ডিপেণ্ড কৰিছিল সি কোনটো চাইড ল'ব, বাট সি স্পেচিয়েল হয়।
ইয়াতো এনেকুৱা মানে শিৱ এটা বাপেকে মানে মেবি বেয়া কাম বহুত কৰিছে আৰু ই মানে দুইফালে যাব পাৰে আইতাৰ ই যে লকেটটো পিন্ধি লৈছিল সেইখিনি সময়ত চবে ভয় কৰিছে যে ইফালেও যাব পাৰে মানে সেইটো চাইড সেইফালে গুচি যাব তো মানে এনেকুৱা এটা দেখাইছে বাট ই মানে পিয়াৰ মানে লাভৰ কাৰণে মানে ই এইফালে থাকিব মানে তেনেকুৱা এটা মেবি লাষ্টত কৈছিলে ন সেই ৰিলেশ্যনশ্বিপ এটা তেনেকুৱা লাগিলে মুনিৰে কৈছিলে ন যে এই জুই আছিলে সি কৈছিলে তুমিতো আমাৰ মনে থাকিব লাগিছিলে তুমি ৰং চাইডত আছা সেইটোৱে ইয়াত একজেক্টলি সেইটো বস্তুৱে দেখাব বিচাৰিছিলে কিন্তু ইমান মানে ভালকে ওলাই ফুটি নপৰে নাহিলে এতিয়া কিন্তু সেইটো বস্তুটো দেখাব বিচাৰিছিলে সি এতিয়া মানে দেৱৰো পুতেক হয় আৰু এইফালে অমৃতাও পুতেক হয় সি মানে ভাল আৰু বেয়া দুইটাৰে মাজত আছে সি মানে বেয়াও হ'ব পাৰে বেয়াও হ'ব পাৰে গুৰুজীহঁতে ট্ৰাই কৰিব যে ইয়াক ভাল কৰা আৰু দেৱ বা তাৰ পাৰ্টনাৰবোৰে তাইক কৰিব এটা বেয়া হওক মানে যিফালে সি যায় সেইটো অভাৰ পাৱাৰ মানে অলপ পাৱাৰফুল হৈ যাব ন নেক্সট পাৰ্টত যদি দেখাই ধৰি বেয়া হৈ গ'ল তেতিয়া অলপ সেনেকুৱা ভাল লাগিব অলপ আনতকে বেলেগ হ'ব ভাল লাগিব বাট আকৌ লাষ্টত মানে সি ৰিয়েলাইজ আকৌ ঘূৰি আহে বা কিবা অলপ মানে আৰ্টটো বহুত দিব পাৰে সাৰপ্ৰাইজ যদি দিব সাৰপ্ৰাইজ দিলে ভাল লাগিব ইয়েছ যদি আমি মানে যিটো আমি প্ৰেডিক্ট কৰিব নোৱাৰো মানে সেই তেনেকুৱা সাৰপ্ৰাইজ যদি মিনি সাৰপ্ৰাইজ থাকে ভাল লাগিব